गसाइगाव साइन्स एकाडेमियाव फ्रेशमेन ससियेल डे खुंफुंदों। गसाइगाव नोगोरनि नांजाबनाय फटमबिलनि गसाइगाव साइन्स एकाडेमियाव दिनै फ्रेशमेन ससियेल डे खुंफुंदों। हाबाफारियाव गाहाय बुंथिगिरि महराव नुजाफैदों क'क्राझार जिल्ला खुंगिरि बर्नाली देखा बिथांजों लोगोसे गसाइगाव महकुमा बेंगिरि मृदुल बर' बिथाङा। गसाइगाव साइन्स एकाडेमिनि फरायसाफोरजों जिल्ला खुंगिरि बर्नाली देखा बिथाङा गावनो थोंजोङै फरायसाफोरनि जिउनि थांखिनि सोमोन्दै सावरायो आरो फरायसाफोरनो जिउ दाफुंनाय आरो जाफुंसारनाय फरायसा जानो थाखाय आरो गावनि थांखिखौ होसोनो थाखाय थुलुंगानाय बेसेनगोसा बाथ्राफोरजों बिबुंथि होलाङो। मख'नो गोनांदि थांनाय बोसोरनि आनजादनि फिथाइ फोसावनायाव गसाइगाव ओनसोलाव गसाइगाव साइन्स एकाडेमिया उथ्रिसारनायाव मुंदांखा मासि लानो हादोंमोन। এটা মেইন কথা হৈছে আজিকালি নতুন প্ৰজন্মৰ ডিষ্ট্ৰেকশ্যন বহুত আছে, মোবাইল আছে, ইণ্টাৰনেট আছে, বাহিৰতো বহু কিবা কিবি আপোনালোকৰ চলি থাকে। তো মেইন কথা হৈছে যে ডিষ্ট্ৰেকশ্যনটো এভইড কৰিব লাগে আৰু যিটো লক্ষ্য আছে সেইটোৰ প্ৰতি আগবাঢ়ি যাব লাগে আৰু নিজৰ যিসকল এটা যিটো ফ্ৰেণ্ড চাৰ্কল আছে, যিটো পিয়ৰ গ্ৰুপ আছে সেইটো ভাল ৰাখিব লাগে আৰু পিয়ৰ গ্ৰুপত যদি দেখে যে কোনোবা এটা বেয়াৰ ফালে গৈছে তেওঁকো এটা পজিটিভ লাইনত আনিব লাগে। ইয়াতে গাৰ্জেনসকলৰো ৰোল আছে, পেৰেণ্টছ, গাৰ্ডিয়ান, স্কুল, কলেজৰো ৰোল আছে। বাট কালেক্টিভলি যদি আমি ভাবোঁ যে আমি নিজৰ কাৰণে, আমাৰ ফেমিলিৰ কাৰণে, আমাৰ স্কুলৰ কাৰণে ভাল কৰিম, আমাৰ ষ্টেটৰ কাৰণে ভাল কৰিম, মই ভাবোঁ যে আমি নিশ্চয় আগবাঢ়ি যাম ভালদৰে। হলিষ্টিক এপ্ৰ'চ হ'ব লাগে। এতিয়া আগতে যেতিয়া আমি পঢ়িছিলোঁ বস্তুবোৰ বেছি থিয়ৰিটিকেল আছিলে, আজিকালি মই দেখোঁ যে এলং উইথ থিয়ৰি প্ৰেক্টিকেল এটা এক্সপিৰিয়েঞ্চ আছে আৰু লগতে এটা হলিষ্টিক পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব লাগে। অলপ আগতে আপোনালোকে দেখিলে যে এইটো এটা ষ্টেজ ফিয়ৰ, ল'ৰা ছোৱালীবিলাকে ওলাই আহি ক'বলৈ নিবিচাৰে। চ' এলং উইথ পঢ়া শুনা আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত দেখা যায় যে অলপ ল'ৰা ছোৱালীবিলাকৰ এটা লাজ এটা থাকে, এটা মানে দে ডোণ্ট হেভ ডেট এগ্ৰেছিভনেছ বা এছাৰ্টিভনেছ। চ' যিবোৰ আমাৰ শিক্ষানুষ্ঠান আছে এলং উইথ যিটো পঢ়া শুনা বা যিটো এক্সট্ৰা কাৰিকুলাৰৰ লগত এটা ধৰক অন্যান্য যিখিনি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কথা থাকে, এটা লিডাৰশ্বিপ ৰোল, এটা ওলাই আহি পেলাই পাব্লিক স্পিকিং এটা কৰা, এইবিলাক কথাটো আমি গুৰুত্ব দিব লাগে।